নমস্কাৰ, মই পলি হাজৰিকাই সমগ্ৰ অসমবাসী ৰাইজক নিয়ৰ যোগ সাধনা কেন্দ্ৰৰ তৰফৰ পৰা একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ থিম হৈছে এক পৃথিৱী এক সুস্বাস্থ্যৰ বাবে যোগ। যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই এক জীৱনশৈলী যি প্ৰকৃতিৰ সৈতে সামঞ্জস্য বজাই ৰাখিবলৈ সহায় কৰে। আৰু স্বাস্থ্য মানে কেৱল ৰোগমুক্ত দেহ নহয়, যোগে দেহ, মন আৰু আত্মাৰ একতাৰ জৰিয়তে পূৰ্ণ সুস্বাস্থ্যৰ অনুভৱ দিয়ে। এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ, এই শ্লোগান কেৱল এবছৰৰ থিম নহয়, ই এক দিশ য'ত সমগ্ৰ মানৱ জাতি একতাবদ্ধ হৈ জীৱন, প্ৰকৃতি আৰু স্বাস্থ্যৰ সমন্বয় সাধন কৰিব পাৰে। গতিকে আহকচোন আমি সকলোৱে যোগ দিৱসত প্ৰতিজ্ঞাবদ্ধ হওঁ, নিজৰ আৰু পৃথিৱীৰ স্বাস্থ্যৰ বাবে যোগক জীৱনৰ অংগ কৰি তোলোঁ। ধন্যবাদ।